নমস্কাৰ আজি মই তোমালোকক নিৰ্দিষ্টতাবাচক প্ৰত্যয় শিকাই দিম নিৰ্দিষ্টতাবাচক প্ৰত্যয় জনাৰ আগতে প্ৰত্যয়নো কাক কয় সেই সম্পৰ্কে তোমালোকে জানিব লাগিব প্ৰত্যয় মই প্ৰত্যয়ৰ সংজ্ঞাটো লিখি থৈ দিছো ধাতু বা প্ৰাতিপদিকৰ লগত যিবোৰ সৰ্গ যোগ হৈ নতুন শব্দৰ সাধন কৰে তেনেবোৰ সৰ্গকে প্ৰত্যয় বোলে ধাতু ধাতু কাক কয় তোমালোকে জানা ক্ৰিয়াৰ মূলকে ধাতু বুলি কোৱা হয় ক্ৰিয়া মানে কি কাম কাম কৰা তলত দুটা উদাহৰণ দিছো এই উদাহৰণ দুটা তোমালোকে ভালদৰে চাই ললে বুজি পাবা গোটেই কথাখিনি নাও যোগ অৰিয়া সমান নাৱৰীয়া নাওটো ধাতু নহয় দেই নাওটো প্ৰাতিপদিক ধাতু কাম কৰা অৰ্থাৎ ধাতুখিনিক বাদ দি যিখিনি শব্দ ৰৈ যায় বা যিখিনি শব্দ আমি ব্যৱহাৰ কৰো সেই সকলোবোৰ শব্দ হৈছে প্ৰাতিপদিক নাও শব্দটো প্ৰাতিপদিক গতিকে এই মূল শব্দ নাওটো মূল শব্দ নাওৰ লগত অৰিয়া শব্দটো লগ লাগি নাৱৰীয়া হৈছে এতিয়া এটা কথা মন কৰিব লাগিব যে যিটো প্ৰত্যয় যিটো শব্দ প্ৰত্যয় সেই প্ৰত্যয়টোৱে নিজে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে এই মূল শব্দটোৰ লগত লগ লাগিহে সি অৰ্থ প্ৰকাশ কৰে ইয়াৰ অৰিয়াৰ নিৰ্দিষ্ট এটা অৰ্থ নাই নাওৰ লগত লগ লাগি অৰিয়া হৈছে নাৱৰীয়া হৈছে গতিকে ই এটা অৰ্থ প্ৰকাশ কৰিছে নাও চলোৱা লোকজনক আমি নাৱৰীয়া বুলি কওঁ কিন্তু অকল অৰিয়াটোৰে কোনো ধৰণৰ অৰ্থ প্ৰকাশ নকৰে ঠিক তেনেকৈ খা যোগ অন লগ লাগি খাৱন হৈছে খাটো এটা ধাতু অনটোৱে নিজা অৰ্থ প্ৰকাশ কৰিব নোৱাৰে আৰু খাৰ লগত অন লগ লাগি খাৱন হৈছে এইটো এটা অনটো প্ৰত্যয় আৰু খাটো ধাতু খা ধাতুৰ লগত অন প্ৰত্যয়টো যোগ হৈ খাৱন হৈছে এতিয়া আমি নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক কয় সেইটো শিকোৱা অলপ আগতে মই তোমালোকক প্ৰত্যয় কাক কয় এই সম্পৰ্কে কৈ দিছিলো কিন্তু আমাৰ বিষয়টো আছিলে নিৰ্দিষ্টতাবাচক প্ৰত্যয় নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক কয় তাৰ আগতে আমি মই দুটা বাক্য লিখি থৈ দিছো চাওঁ আহাচোন বাক্য এক বাক্য দুই প্ৰথম বাক্যটোত চোৱা মই লিখিছো জুহালৰ জুইকুৰা দপ দপকৈ জ্বলি উঠিছে আৰু দ্বিতীয় বাক্যটোত লিখিছো মই পদুমীৰ চুলিতাৰি বৰ দীঘল জুহালৰ জুইকুৰা কেনেকৈ জ্বলিছে জুহালৰ জুইকুৰা দপ দপকৈ জ্বলিছে কি জ্বলিছে জুইকুৰা জুই কুৰা জুইৰ লগত এটা কুৰা লগ লাগি আছে এই কুৰাটোৱে কি কৰিছে এই জুইখিনিক নিৰ্দিষ্টকৈ বুজাইছে কোনোবা একুৰা জুইক নিৰ্দিষ্টকৈ বুজাইছে ঠিক তেনেকৈ দুই নম্বৰ উদাহৰণটো চোৱা পদুমীৰ চুলিতাৰি বৰ দীঘল পদুমীৰ কি দীঘল চুলিতাৰি দীঘল কাৰ চুলিতাৰি দীঘল পদুমীৰ চুলিতাৰি এই চুলিতাৰিয়ে তাৰি শব্দটোৱে পদুমীৰ চুলিখিনি নিৰ্দিষ্টকৈ বুজাইছে অৰ্থাৎ ইয়াত জুহালৰ জুইকুৰাই নিৰ্দিষ্টকৈ বুজাইছে তলত চুলিতাৰিৰ তাৰি শব্দটোৱে নিৰ্দিষ্টকৈ বুজাইছে কিন্তু অকল কুৰা বা অকল তাৰি বুলি ক'লে ইয়াৰ অৰ্থ প্ৰকাশ নহয় কিন্তু জুইকুৰা বুলি কোৱাৰ লগে লগে এটা অৰ্থ প্ৰকাশ হৈছে চুলিতাৰি বুলি কোৱাৰ লগে লগে এটা অৰ্থ প্ৰকাশ হৈছে তলত মই এতিয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ যিটো সংজ্ঞাটো দি দিছো চাই লোৱাচোন কোনো বস্তু বা পদাৰ্থৰ আকৃতি বা পৰিমাণ নিৰ্দিষ্টকৈ বুজাবৰ বাবে বিশেষ্য বা সংখ্যাবাচক বিশেষণ সৰ্বনাম আদি পদৰ পাছত কিছুমান পদ যোগ কৰা হয় এই প্ৰত্যয়বোৰকে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয় আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰিয়ে থাকো সেইবোৰ তোমালোকেও কৰা বা ময়ো কৰো প্ৰত্যেকজন মানুহে কৰি থাকে তেনেকুৱা কি কি নিৰ্দিষ্টতাবাচক প্ৰত্যয় আছে তোমালোকে ভাবিবা আৰু ভাবি সেই নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰেৰে একো একোটা শব্দ গঠন কৰি তাৰে বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবাচোন